তেখেত অকল সাংবাদিকে নহয় দেই, তেখেত ভাল কবিও, ভাল গানো গায়। তেখেতৰ যোৱা বছৰ আমাৰ প্ৰকাশন পৰিষদৰ যিখন আমাৰ গ্ৰন্থমেলা হৈছিলে, তাত তেখেতৰ এখন কবিতা পুথি উন্মোচন কৰিছিলে। তাত সুন্দৰ সুন্দৰ কবিতা আছিলে। পুথিখনৰ নাম আছিলে অকল হয় চাহপাত চিগা ছোৱালীজনী। সময় হয় যদি আপুনি এবাৰ কিতাপখন কিনিব, কাৰণ এজন কবিয়ে বহু কষ্ট কৰি কবিতা সৃষ্টি কৰে। মই মাইক্ৰফোন আগবঢ়াইছোঁ। ধন্যবাদ। মিত্ৰক ধন্যবাদ জনাইছোঁ। কুমাৰ ভৱেশ দাই আচলতে গানত এটা কথা আছে, টেম্পো বুলি। টেম্পোটো উঠাই থৈ গ'ল। আমি টেম্পো উঠোৱা গায়ক নহয়, তথাপিও মোৰ নিজৰ গান যিহেতু গাবলৈ চেষ্টা কৰিছোঁ। গানটোৰ মিউজিক কৰিছিলে ডিব্ৰুগড়ৰ পূৰৱ গোহাঁই, সকলোৱে চিনাকি। মিউজিকৰ ক্ষেত্ৰত পূৰৱদাৰ এটা নাম আছে। মই ট্ৰেকটো প্লে কৰিম। I'm so glad I found you. It's so good to see you. My heart beats for you. Siori, siori, corero, siori, siori, siori. এধানিয়া বেগর এধানি মনমর এধানি জোনা করগা এধানিয়া বেগর এধানি মনমর এধানি জোনা করগা সিওরি সিওরি
ধন্যবাদ। ছবি ভাই তোমাৰ এটা নতুন ৰূপ মই দেখিলোঁ সঁচাকৈ তুমি এজন ভাল কবি মই তোমাক জানো মানে মৰমৰ আৰু কবিতাত সজাই পজিটিভিটি থাকে নিগেটিভ বিষয়টো কোনো কবিতা লিখা নাই ইমান ভাল গান গাইছা মোৰ কাৰণে ছাৰপ্ৰাইজ ধন্যবাদ অহাবাৰ দুটা গাব লাগিব নিশ্চয়